সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা মূল সাক্ষ্য প্ৰমাণকেইটা মই গাই দিম, একেলগতে 9টা গাই দিম। এই 9টা সাক্ষ্য প্ৰমাণ গোৱাৰ পাছত আপোনালোকে মোক ক'ব, মই আপোনালোকৰ পৰা শুনিম যে এই সাক্ষ্য প্ৰমাণকেইটা পোৱাৰ পাছত সেই মানুহজনক ফাঁচি দিব পৰা বা মৃত্যুদণ্ড দিব পৰা যাবনে নাই। সিদ্ধাৰ্থ শৰ্মাই এই 9টা অপৰাধ কৰাৰ কাৰণে ফাঁচি হ'বনে নহ'ব বা মৃত্যুদণ্ড হ'বনে নহ'ব, আপোনালোকে নিজে ক'ব। মই কিন্তু এই প্ৰশ্নটোৰ উত্তৰ সুধিম আকৌ আপোনালোকক। 1, ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ নিচা খোৱালে, তাৰমানে মদ খোৱালে, সেই নিচাগ্ৰস্ত আৰু অৱচেতন অৱস্থাত সাঁতুৰিবলৈ দিয়া, এইটো কৰোৱাৰ কাৰণে তেখেতৰ ফাঁচি হ'বনে নহ'ব। লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া, এইটো 2। 3, চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া। জুবিন গাৰ্গৰ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই ভুক্তভোগীক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত একিউজ নম্বৰ 1 অৰ্থাৎ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা নিজে উপস্থিত আছিল সেই পৰামৰ্শ দিওঁতে। এইটো 3 গ'ল। 4, ভুক্তভোগীৰ মৃগী ৰোগ এপিলেপচিৰ ইতিহাস থকাৰ পাছতো যাত্ৰাৰ বাবে চিকিৎসাগত সুস্থতাৰ প্ৰমাণপত্ৰ নোলোৱা, এই যে বিদেশলৈ যাত্ৰা কৰিছে তাৰ কাৰণে মেডিকেল চাৰ্টিফিকেট নোলোৱা, তাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি, সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যুদণ্ড। এই কথাকেইটা মই এটা এটাকৈ কৈ গৈছোঁ, আপোনালোকে ৰিলেট কৰি যাব পৰাকৈ। ভুক্তভোগীৰ বমি হোৱা আৰু মৃগীৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰা, এইটো 5 নম্বৰ। তাৰমানে আপোনালোকে জানে চাগে যে জুবিনদাৰ পানীত হেৰিয়াৰ বমি হৈছিলে, যে পানীত যেতিয়া খাই আছিলে তেতিয়া বমি হৈছিলে, তেতিয়া সেইটোক মানে যে চিজাৰৰ লক্ষণ বুলি নধৰি, মৃগী ৰোগৰ লক্ষণ বুলি নধৰি, তাত যিটো মৃগী ৰোগৰ যিটো চিজাৰ হয় সেইটো লক্ষণ বুলি নধৰি সেই বমি হোৱাটো কেৱল গেষ্ট্ৰিকৰ লক্ষণ বুলি অৱহেলা কৰি থাকিলে, এইটো 5। 6 নম্বৰ, ভুক্তভোগীৰ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু তেখেতৰ পৰা সৰ্বাধিক আৰ্থিক লাভালাভৰ চেষ্টা কৰা। 8 নম্বৰ, ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা। 9, বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাব দে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া। ইনষ্টিগেটিং অল আদাৰ্ছ অলছ' নট টু গ' টু ছেভ দ্য ভিক্টিম, যেতিয়া বিপদত পৰিছিলে তেওঁক বচাবলৈ নাযাবলৈ কৈছিলে বুলি কৈছে, নট টু গ' টু, এইটো তেনেকুৱা ধৰণে মানে কি কয় মানে আপোনাৰ ইনষ্টিগেট কৰিছিলে, উচতনি দিছিলে, মানে নাযাবলৈ আৰু হেৰি কৰিছিলে, আহ্বান জনাইছিলে। হোৱাইল ইন ডেঞ্জাৰ, যেতিয়া তেওঁ বিপদত পৰিছিল, বাই ছেইং, কৈছিলে যাব দে, তেওঁক মানে সাঁতুৰিব দে এনেকৈ কৈ আছিলে। হুইচ মিনছ লেট হিম গ', তেওঁক যাব দিয়া। এতিয়া মই আপোনালোকক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পোৱা প্ৰমাণকেইটা গাই দিলোঁ, এইটোক এভিডেন্স বুলি কয়। জুবিনদাৰ ন্যায় যেন এতিয়া অনিশ্চয়তাত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন হোৱা SITয়ে যোৱা 12 ডিচেম্বৰ 2025 আদালতত চাৰ্জশ্বীট দাখিল কৰে আৰু এই চাৰ্জশ্বীটত থকা কিছুমান প্ৰমাণ বা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিবিলাক প্ৰমাণ বা অভিযোগ উত্থাপন হৈছে তাৰ বিষয়ে যোৱাকালি অখিল গগৈ ডাঙৰীয়াই লাইভ আহি তাত থকা মেইন পইণ্টসমূহ জানিবলৈ দিয়ে আৰু সেইসমূহ আপোনালোকে এতিয়া নিশ্চয়কৈ শুনিলে। তাৰ বিষয়ে আপোনালোকে কি ভাবে, বা জুবিন গাৰ্গৰ হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা আৰু যিসকল আছে তেওঁলোকে শাস্তি পাবনে নেপায়, বা শাস্তিৰ ক্ষেত্ৰত বাচি যাব নেকি, ৰেহাই হ'ব নেকি, ফাঁচি হ'ব নেকি, নে যাৱজ্জীৱন কাৰাদণ্ড হ'ব, তাৰ বিষয়ে কি ভাবে আপোনালোকে নিশ্চয়কৈ জনাব। ধন্যবাদ।